শদিয়াৰ বিভিন্ন প্ৰান্তৰ জ্বলন্ত সমস্যাবোৰত ৰাইজৰ কাষত বলিষ্ঠভাৱে থিয় দিয়া এজন যুৱ সাংবাদিক মানৱজ্যোতি কৌৰক যোৱাকালি SDRF বাহিনীৰ এজন ব্যক্তিয়ে যি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে, বৰ্তমান তেওঁ চিকিৎসাৰত হৈ আছে। এই কাৰ্যক আমি বীৰ লাচিত সেনা শদিয়া জিলা সমিতিৰ মজিয়াৰ পৰা ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ আৰু সমান্তৰালভাৱে এই কাৰ্যৰ লগত জড়িত থকা যিজন SDRF বাহিনীৰ ব্যক্তি, তেখেতৰ ওপৰত আমি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ। সমান্তৰালভাৱে আৰু এটা কথা আমি খুব গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ যে আজি কেইবছৰমানৰ আগৰ পৰা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত জড়িত এই সাংবাদিকসকলৰ জীৱন জীৱিকালৈ যি ভয়ংকৰ ভাবুকি আহিছে, প্ৰতি পলে পলে তেওঁলোকে আচলতে স্বচ্ছলতা অনুভৱ কৰিব পৰা নাই, মৃত্যুৰ ভাবুকি। এই ক্ষেত্ৰতো কিন্তু অসম চৰকাৰে এটা খুব গঠনমূলক সিদ্ধান্ত লোৱাৰ, গঠনমূলক আলোচনাত বহাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। কাৰণ আমি দেখিছোঁ যে ধাৰাবাহিকভাৱে বিভিন্ন সময়ত সাংবাদিক ক'ৰবাত গণপ্ৰহাৰৰ মুখামুখি হ'ব লগা হৈছে, ক'ৰবাত সাংবাদিক ক'ৰবাত কোনোবাই গোপনভাৱে নিৰ্মমভাৱে হত্যা কৰি ৰাজপথত পেলাই থৈ যোৱা ঘটনা পৰিলক্ষিত হৈছে। গতিকে এই ঘটনাবোৰৰ ওপৰত কিন্তু চৰকাৰে খুব গভীৰভাৱে বিশ্লেষণ কৰি এটা খুব সোনকালে তাৎক্ষণিকভাৱে এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত জড়িত থকা সাংবাদিকসকলৰ জীৱন জীৱিকা সুৰক্ষিত কৰাৰ এটা আলোচনা কৰিবলৈ, এটা খুব বলিষ্ঠ পদক্ষেপ ল'বলৈ আমি বীৰ লাচিত সেনা শদিয়া জিলা সমিতিৰ মজিয়াৰ পৰা আহ্বান জনাইছোঁ।